আজি চাওঁচোন আহক স্কোৱাছৰ গছ এজোপা কি ধৰণে ৰুই ল'ব পাৰি। মই দুই প্ৰকাৰে কেনেকৈ স্কোৱাছ ৰুব পাৰি সেই বিষয়ে দেখুৱাম, গতিকে ভিডিঅ'টি শেষলৈকে চাব। আপোনালোকে যেতিয়া বজাৰৰ পৰা স্কোৱাছ কিনিবলৈ যাব তেতিয়া পুৰত চাই আৰু এই ধৰণৰ কিছুমান স্কোৱাছত বীজ ওলাই থকা দেখিবলৈ পোৱা যায়, গতিকে সেই ধৰণৰ স্কোৱাছবোৰ বাছি লৈ আহিব। এতিয়া এইটো দুদিনমান হেমেকা মাটিত থৈ দিয়ক, তাৰপিছতে দেখিব ইয়াৰ পৰা খুব ধুনীয়াকৈ গজালি মেলিবলৈ আৰম্ভ কৰিছে। এয়া চাওক ইমান ধুনীয়াকৈ ওলাইছে। এতিয়া মাটি অলপ খান্দি লৈ এই ধৰণে স্কোৱাছটো সামান্য ঢাক খোৱাকৈ অলপ মাটিৰে ঢাকি দিম আৰু অলপ দিনৰ পিছতে ইয়াৰ পৰা স্কোৱাছৰ পুলিটো খুব ধুনীয়াকৈ ওলাই আহিব। এয়া স্কোৱাছটো এতিয়াও সজীৱে হৈ আছে আৰু গছজোপাও খুব ধুনীয়াকৈ বাঢ়ি আহিছে আৰু এয়া চাওক বগাবলৈ আৰম্ভ কৰিছে। এতিয়া আমি ২ নম্বৰটো পদ্ধতিত স্কোৱাছটো পাচলি হিচাপে খাবলৈ ব্যৱহাৰ কৰিম আৰু ইয়াৰ মাত্ৰ বীজটোহে আমি ৰুই দিম। এইটো কাটোতে খুব সাৱধানেৰে কাটিব যাতে কটাৰীখন বীজটোৰ গাত নালাগে। বাহিৰে বাহিৰে অকিয়াই ল'ব আৰু ওপৰৰ ফালৰ পৰা অকিয়াই ল'ব আৰু এই ধৰণে হাতেৰে লাহে লাহে এৰুৱাবলৈ চাব। খুব সাৱধানেৰে কৰিব, নহ'লে বীজটো এৰি যাব পাৰে। আৰু এয়া চাওক এই ধৰণে বীজটো ওলাই পৰিব। এই ধৰণে স্কোৱাছৰ ফালটোৰ পৰা খুব সাৱধানেৰে বীজটো উলিয়াই ল'ব। মই ভিডিঅ'ৰ স্পীডটো বঢ়াই দিছোঁ যাতে ভিডিঅ'টো খুব দীঘল হৈ নপৰে, সেইবাবেহে এই ধৰণে কৰিছোঁ। আপোনালোকে কিন্তু খুব সাৱধানেৰে কৰিব। আৰু এয়া চাওক বীজটো ওলাই পৰিছে। ধৰণে বীজসমূহ এৰুৱাই লৈ প্লাষ্টিকৰ পাত্ৰ এটা তলিত টিচু পেপাৰ এখন তিয়াই লৈ ওপৰত বীজ ৰাখি তাৰ ওপৰত পলিথিনেৰে ঢাকি দিব আৰু খুব কম দিনৰ ভিতৰতে বীজটো অংকুৰিত হ'বলৈ ল'ব। আৰু এয়া চাওক কিমান ধুনীয়াকৈ হৈছে। এইটো আমি এতিয়া ৰুই দিম আৰু চাওক এই ধৰণেও খুব ধুনীয়াকৈ স্কোৱাছৰ গছজোপা বাঢ়ি আহিছে, গতিকে আমি 2 ধৰণে ৰুব পাৰোঁ। আৰু আজিৰ ভিডিঅ'টো চাই যদি আপুনি কিবা উপকৃত হ'লো বুলি ভাবিছে তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।